হাই ফ্ৰেণ্ডছ, হেল আলৰতে 20 বছৰ বয়সতে নিজৰ কোম্পানীৰ এজন টপ সেলছমেন হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিলে। তেওঁৰ সকলোবিলাক ঠিকেই চলি আছিলে, যেনে ধৰ ৰিলেশ্যনশ্বিপ, ফেমিলি সকলো বহুত ধুনীয়াকৈ চলি আছিলে আৰু নিজেও বহুত সুখী আছিলে। কিন্তু এদিনাখন তেওঁ এখন মিটিং এটেণ্ড কৰি যেতিয়া ঘৰলৈ গৈ আছিলে তেতিয়া তেওঁৰ এটা এক্সিডেণ্ট হৈ গ'ল। এজন মানুহে তেওঁক খুন্দিয়াই দিয়ে যিজনে মদ খাই গাড়ী চলাই আছিলে। আৰু সেই এক্সিডেণ্টটো ইমানেই ডাঙৰ আছিলে যে তেওঁৰ এখন ভৰি ভাগি গৈছিলে, হাত ভাগি গৈছিলে, বুকুতো দুখ পাইছিলে আৰু তেওঁ কমালৈ গৈছিলে। 6 দিন পিছত তেওঁ যেতিয়া কমাৰ পৰা উঠিছিলে ডক্টৰে কৈছিলে যে আপোনাৰ ব্ৰেইন পাৰ্মানেণ্টলি ডেমেজ হৈ গৈছে আৰু আপুনি কেতিয়াও খোজকাঢ়িব নোৱাৰে। সেয়া যেতিয়া তেওঁ গম পাইছিলে তেওঁ বহুত বেছি দুখী হৈ পৰিছিলে। কিন্তু তেওঁ এজন মেণ্টৰৰ পৰা এটা কথা শিকিছিলে যে যিকোনো এটা নেগেটিভ কথা যিটো আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ, সেই কথাটোত কেতিয়াও 5 মিনিটতকৈ বেছি চিন্তা কৰি নিজকে আঘাত দিব নালাগে। সঁচাকৈয়ে যদি কেতিয়াবা তোমাৰো কিবা কাৰণত মন বেয়া লাগে, খং কৰা, দুখ কৰা, গালি দিয়া, যি কৰা কিন্তু 5 মিনিট পিছত সকলো পাহৰি যোৱা আৰু আগবাঢ়ি যোৱা। পজিটিভ সলিউশ্যনৰ কথা চিন্তা কৰা, কিয়নো এজন বুদ্ধিয়ক লোক হিচাপে যিটো বস্তুক তুমি কেতিয়াও সলাব নোৱাৰা সেই বস্তুটোক 5 মিনিটতকৈ বেছি সময় দি কোনো লাভ নাই। আৰু এই কথাটোৱে হেলে ভালকৈ মনত ৰাখিছিলে আৰু দুখ কৰিবলৈ এৰি দিলে আৰু একচেপ্ট কৰি ল'লে আৰু মনতে ভাবিলে যে খুব বেছিতে দুটা কথা হ'ব পাৰে, যে মই ওৰে জীৱন হুইল চেয়াৰত কটাব লাগিব আৰু লাগিলেও মই হুইল চেয়াৰত বহা সকলোতকৈ সুখী ব্যক্তি হ'ম, আৰু নহ'লে এইটোও হ'ব পাৰে যে ডক্টৰে কোৱা কথা মিছা প্ৰমাণ কৰি আকৌ খোজ কাঢ়িবলৈ সক্ষম হ'ম। এই দুটা কথা ভাবি লৈ তেওঁ মনৰ পৰা সকলো টেনশ্যন শেষ কৰি পেলালে আৰু হাঁহি ধেমালি কৰিব ধৰিলে। আৰু তাকে দেখি ডক্টৰো আচৰিত হৈ পৰিলে আৰু ভাবিলে যে হেলে নিজকে একচেপ্ট কৰিব পৰা নাই আৰু ভিতৰি ভাগি পৰিছে। কিন্তু কথাবোৰ তেনেকুৱা নাছিলে। আৰু ইয়াৰ পিছত তেওঁ পজিটিভ এটিটিউড আৰু ৰং ধেমালিৰে দিনবোৰ পাৰ কৰাৰ ফলত তেওঁ বহুত সোনকালে আৰোগ্য হৈ উঠিলে আৰু 3 সপ্তাহৰ ভিতৰতে তেওঁ খোজো কাঢ়িলে। তাকে দেখি ডক্টৰো আচৰিত হৈ পৰিছিলে আৰু হেলে ডক্টৰৰ কথা মিছা প্ৰমাণিত কৰি দেখুৱালে। এই সকলোবোৰ হোৱাৰ পিছত হেলে আকৌ নিজৰ জীৱন নতুনকৈ আৰম্ভ কৰিলে আৰু এইবাৰ তেওঁ বেছি কনফিডেণ্ট আৰু বেছি ফূৰ্তিলা আছিলে আৰু বহুতো চেলছৰ ৰেকৰ্ড তেওঁ ভাঙি দিছিলে। বহুত পইচাও ইনকাম কৰিলে, নিজৰ বিজনেছ আৰম্ভ কৰিলে, বিয়া পাতিলে, নতুন ঘৰ ল'লে আৰু সকলোবিলাক ঠিকেই চলিব ধৰিলে। কিন্তু আকৌ এবাৰ তেওঁ জীৱনত ডাঙৰ দুৰ্যোগ এটা নামি আহিলে। 2007-08 চনত ইকনমিক ক্ৰেজ হৈ গ'ল আৰু যাৰ ফলত তেওঁ বিজনেছ ৰাতিৰ ভিতৰতেই ডুবিব ধৰিলে আৰু নিজৰ জীৱনৰ আটাইতকৈ বেয়া সময়ত উপস্থিত হ'ল। তেওঁ প্ৰত্যেক দিনেই দুখীয়া হৈ গৈ আছিলে, তেওঁ একো বুজি পোৱা নাছিলে। তেতিয়া তেওঁৰ পত্নীয়ে এজন বন্ধুৰ ওচৰত গৈ পৰামৰ্শ লৈ আহিবলৈ ক'লে। সেই বন্ধুজন বহুত ছাকচেছফুল আছিলে আৰু ইমান বেয়া দিনতো নিজকে ধুনীয়াকৈ চলাই লৈ গৈছিলে। হেলে তেওঁৰ সকলো কথা বন্ধুজনক খুলি ক'লে আৰু ব্যৱসায়ৰ কাৰণে কিছুমান উপদেশ খুজিলে যাতে ছিটুৱেশ্যনটো অকণমান ভাল কৰিব পাৰে। তেতিয়া বন্ধুজনে কৈছিলে যে তোমাক এতিয়া ব্যৱসায়ৰ উপদেশতকৈও বেলেগ দুটা উপদেশৰহে অতি প্ৰয়োজন, আৰু সেই দুটা হ'ল তুমি সদায় ৰাতিপুৱা সোনকালে শুই উঠা আৰু এক্সাৰচাইজ কৰা, তাৰপিছত এখন ভাল কিতাপ পঢ়া। এই উপদেশটো হেলৰ অকণমানো ভাল নালাগিলে আৰু তেওঁ তাৰ পৰা গুচি গ'ল। যিহেতু তেওঁ একোৱেই বুজিব পৰা নাছিলে গতিকে তাকে এবাৰ কৰি চাবলৈ থিৰাং কৰিলে। ইভেন ভেগান নামৰ হেল্থ মেণ্টৰ এজনেও ইয়াকেই কৈছিলে যে ৰাতিপুৱা সোনকালে উঠি কিবা এটা পজিটিভ কাম কৰিলে জীৱনত সফল হোৱাত বহুত সহায় হয়, কিয়নো যিয়ে ৰাতিপুৱাক জয় কৰিব পাৰে তাৰ গোটেই দিনটো বহুত ভালদৰে পাৰ হয় আৰু ই আমাৰ ভাগৰ দূৰ কৰি দিয়ে। গতিকে হেলেও ডিচাইড কৰিলে যে তেওঁ সোনকালে শুই উঠি অকল এক্সাৰচাইজেই নহয় পজিটিভ কামো কৰিব আৰু এইটোও বাছি উলিয়াব যে সফল লোকসকলে সফল হ'বলৈ কি কৰে আৰু তেওঁ তাকেই কৰিব। তাৰপিছত তেওঁ বহুত অধ্যয়ন কৰি 6টা এনেকুৱা অভ্যাস বাছি উলিয়ালে যিকেইটা সকলো সফল ব্যক্তিয়ে ফ'ল' কৰে আৰু এইকেইটা ইমানেই প্ৰভাৱশালী আছিলে যে লিখকে দৈনিক ৰুটিন বনাই ফ'ল' কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া লিখকে ফ'ল' কৰিবলৈ আৰম্ভ কৰিছিলে তেওঁ $50,000 ধাৰত আছিলে, তেওঁ ঘৰ হেৰুৱাবলগীয়া অৱস্থা হৈছিলেগৈ আৰু তেওঁ একেবাৰে আনহেল্ডি আৰু দুখী হৈ পৰিছিলে। আৰু যেতিয়া তেওঁ এই 6টা মৰ্ণিং ৰুটিন ষ্টাৰ্ট কৰিলে তাৰ 6 মাহৰ ভিতৰতে সকলো ধাৰ শেষ হৈ গৈছিলে আৰু কিছুদিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ আল্ট্ৰা মাৰাথনো জিকিছিলে আৰু নিজে বহুত সুখী অনুভৱ কৰিছিলে। যিজন মানুহক ডক্টৰে কৈছিলে যে তেওঁ থিয় হ'বও নোৱাৰিব তেওঁ মাৰাথনো জিকিছিলে আৰু এইবিলাক বহুত সোনকালেই সলনি হৈ গৈছিলে। গতিকে তেওঁ লিখা কিতাপখনৰ নামো মিৰাকল মৰ্ণিং ৰাখিলে, কিয়নো এইবিলাক তেওঁৰ বাবে মিৰাকলেই আছিলে। ব'লা আমি এতিয়া সেই 6টা হেবিটৰ বিষয়ে আলোচনা কৰোঁ। লিখকে মনত ৰাখিবৰ কাৰণে এটা ফৰ্মুলা উলিয়াই লৈছিলে আৰু সেইটো আছিলে চেভাৰ্ছ, আৰু ইয়াৰ এছ মানে হৈছে চাইলেঞ্চ। চাইলেঞ্চৰ অৰ্থ হৈছে মেডিটেশ্যন বা প্ৰাৰ্থনা। বহুতো মানুহে ৰাতিপুৱা শুই উঠিয়ে গোটেই পৃথিৱীখনৰ টেনশ্যন ল'বলৈ আৰম্ভ কৰে। কিছুমানে ফেচবুক, ইনষ্টাগ্ৰাম খুলি চবেই ক'ত ঘূৰি আছে, মইহে ঘৰতে আছোঁ আদি চিন্তা কৰি নিজকে ৰিলেট কৰি
দুখী হৈ পৰে। কিন্তু ছাকচেছফুল হ'বৰ বাবে এইবিলাকৰ পৰা দূৰত থাকিব লাগিব। ৰাতিপুৱা শুই উঠিয়ে কিছু সময় ধ্যান কৰা, বাহ্যিক পৃথিৱীৰ সকলো চিন্তা এৰি দিয়া, যিয়ে তোমাক মানসিকভাৱে বহুত ষ্ট্ৰং কৰি ৰাখিব আৰু সম্পূৰ্ণ দিনটো সতেজ অনুভৱ কৰিবা। লিখকে যেতিয়া ভাবিছিলে মেডিটেশ্যন কৰিলে মোৰ কি লাভ হ'ব, কিন্তু যেতিয়া তেওঁ অধ্যয়ন কৰিলে গম পালে যে মেডিটেশ্যনে আমাৰ জীৱনৰ বহুতো ভাল প্ৰভাৱ পেলায়। প্ৰত্যেকজন ছাকচেছফুল মানুহৰ ছাকচেছৰ আঁৰত মেডিটেশ্যনৰ বহুত ডাঙৰ অৱদান আছে। ছেকেণ্ড মানে হৈছে এফৰ্মেশ্যন। এফৰ্মেশ্যন এটা বহুত পাৱাৰফুল টেকনিক হয়, যিটো সকলো ছাকচেছফুল মানুহে ব্যৱহাৰ কৰে। এফৰ্মেশ্যন আন একো নহয়, ই এটা ষ্টেটমেণ্ট হয় যিটো আমি বাৰে বাৰে নিজকে কৈ থাকোঁ, যাৰ কাৰণে সেই কথাটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত বহি যায় আৰু আমাৰ ব্ৰেইনটোৱে সঁচা বুলি মানিবলৈ ধৰে, আৰু তেতিয়া ৰিয়েলিটিটো আমি তেনেকৈয়ে বিহেভ কৰিবলৈ ধৰোঁ। উদাহৰণ হিচাপে যেতিয়া তুমি নিজকে বাৰে বাৰে কৈ থাকিবা যে মই কনফিডেণ্ট হয়, তেতিয়া দেখিবা সঁচাকৈ তোমাৰ কনফিডেঞ্চ বাঢ়ি গৈছে। তাৰ বিপৰীতে তুমি যদি নিজকে এনেদৰে ক'বলৈ ধৰা যে মোৰ ভয় লাগে, এদিন তুমি চিনাকি মানুহকেইজনৰ আগত থিয় হৈ কথা ক'বলৈও ভয় কৰিবা। গতিকে সদায় তুমি নিজকে পজিটিভ ৱেত আগবঢ়াই লৈ যোৱা। থাৰ্ড ভিৰ পৰা আহিছে ভিজুৱেলাইজেশ্যন। ভিজুৱেলাইজেশ্যনো এফৰ্মেশ্যনৰ দৰে একেই হয়। এফৰ্মেশ্যনত আমি এটা কথা বাৰে বাৰে ৰিপিট কৰি ছাবকনচিয়াছ মাইণ্ডত বহুৱাই দিওঁ, আৰু আনহাতে ভিজুৱেলাইজেশ্যনত আমি যিটো বস্তু পাবলৈ হেঁপাহ কৰোঁ তাৰ এটা ছবি বনাই লৈ তাৰ কথা ইমাজিন কৰোঁ। ফ'ৰ্থ পৰা আহিছে এক্সাৰচাইজ। ৰাতিপুৱা এক্সাৰচাইজ কৰাৰ চাইণ্টিফিক বেনিফিট বহুত বেছি, কিয়নো এক্সাৰচাইজ কৰিলে তোমাৰ মগজুটোৱে প্ৰচুৰ পৰিমাণে অক্সিজেন পায় আৰু ফলস্বৰূপে চিন্তা শক্তিৰ বিকাশ পায় আৰু তুমি উৎসাহী অনুভৱ কৰিবা। আৰু এনেকুৱা ঢেৰ বেনিফিট আছে। লিখকে এইটো নাই কোৱা যে তুমি জিমত গৈয়ে এক্সাৰচাইজ কৰিব লাগিব। ৰাতিপুৱা শুই উঠি দৈনিক এক্সাৰচাইজ কৰিলেও তুমি একেই ফল পাবা। ফিফ্থ পৰা আহিছে ৰিডিং। ৰিডিং মানে এইটো নহয় যে তুমি উপন্যাস, গল্প, কিতাপ এইবিলাক পঢ়িবা। এনেকুৱা কিতাপ পঢ়া যিয়ে তোমাক ডেভেলপ কৰে। এক্সাম্পল চেল্ফ হেল্প বুক, যিবোৰৰ চামাৰি মই প্ৰায়ে লৈ আহি থাকোঁ। এনেকুৱা কিতাপ যিয়ে তোমাৰ নলেজ বঢ়াব, তোমাক আগবঢ়াই লৈ যাব। ছিক্সথ মানে হৈছে স্ক্ৰাইবিং। স্ক্ৰাইবিং মানে হ'ল লিখা। তোমাৰ লক্ষ্য, সপোন এইবিলাক লিখা আৰু চোৱা। লিখিলে প্ৰত্যেকটো কথাই আমাৰ মনত সাজ বহুৱাই দিয়ে। গতিকে লিখাৰ অভ্যাস ৰাখা, আৰু ডায়েৰী লিখাৰ অভ্যাসটো বহুতেই ভাল। ই তোমাক সোঁৱৰাই দিব যে তুমি দিনটোত কিমান তোমাৰ বাবে উপযোগী কাম কৰিলা। গতিকে এতিয়াৰ পৰা লিখাৰ এটা হেবিট বনাই লোৱা। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিলে লাইক এটা দিবলৈ নাপাহৰিব।